সকলোকে ষ্টাডি ইন এছামিজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি HSLC 2022 পৰীক্ষাৰ কাৰণে যি জেনেৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ সিলেবাস আছে সেই সিলেবাসখন লৈ আহিছোঁ। যি সিলেবাসটো ওপৰত ভিত্তি কৰিয়ে মানে এই সিলেবাসটোৰ লগতে কোন চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেইটোও আছে, যাৰ ওপৰত ভিত্তি কৰিয়ে সেবাই 2022 চনৰ প্ৰশ্ন কাকত বনাব। আৰু এই সিলেবাস ডিসকাস কৰাৰ পিছৰ পৰাই আমি নিয়মিতভাৱে সায়েন্সৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰি থাকিম। প্ৰথমতে চাই লোৱা যে 1 নম্বৰ চেপ্টাৰ যিটো আছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, তাৰ পৰা 6 মাৰ্ক আহিব। সেই চেপ্টাৰৰ পৰা টোটেল 6 মাৰ্ক আহিব। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যে 1 মাৰ্কৰ বা 2 মাৰ্কৰ সেইখিনি ব্লুপ্ৰিণ্ট ওলোৱাৰ পিছতহে আমি গম পাম। ইয়াৰ যি চেপ্টাৰখিনি মানে সিলেবাসখিনি কাটি দিছে বা তোমালোকৰ কিতাপৰ পৰা বা তোমালোকৰ পৰীক্ষাৰ কাৰণে অমিটেড হৈছে সেইখিনি আমি চাই আছোঁ। প্ৰথমতে আমি চাব লাগিব খয়ী ভৱন, এইটো পৃষ্ঠা নম্বৰ 13ত আছে এছামিজ মিডিয়াম কিতাপৰ। সেই খয়ী ভৱনটো তোমালোকৰ নালাগে। তাৰপিছত দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি, সেই ৰেঞ্চিডিটিটো নালাগে। আৰু তাৰ তলতে যিটো প্ৰশ্নৱালী আছে সেই প্ৰশ্নৱালীটো লাগিব। কিন্তু সেই 13 পৃষ্ঠাৰ যি তলৰ প্ৰশ্নৱালীটো আছে সেই প্ৰশ্নৱালীটো লাগিব। কিন্তু ইয়াৰ যদি অনুশীলনীৰ কোৱেশ্যন চোৱা তেতিয়াহ'লে 18, 19 আৰু 20 এই তিনিটা কোৱেশ্যন নালাগে অনুশীলনীৰ পৰা। এতিয়া আহোঁ 2 নম্বৰ চেপ্টাৰলৈ। 2 নম্বৰ চেপ্টাৰটো হ'ল এচিড, ক্ষাৰক আৰু লৱণ, আৰু ইয়াৰ পৰাও 6 মাৰ্ক থাকিব। আৰু ইয়াত কি হৈছে যে লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা মোৰ এবাউট সল্টছ, যিটো পৃষ্ঠা নম্বৰ 28ত আছে, তাৰ পৰা তলত যিমানখিনি আছে মানে চেপ্টাৰ শেষলৈ এই গোটেইখিনি আমাৰ পৰীক্ষাত নাহে, পৰীক্ষাৰ কাৰণে কাটি দিয়া হৈছে এই বছৰ। ইয়াৰ যদি তোমালোকে চোৱা প্ৰশ্নাৱলী পৃষ্ঠা নম্বৰ 33ত যিটো আছে 33ত যিটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীটো নালাগে। তাৰপিছত অনুশীলনীৰ কুৱেশ্যন 13টো নালাগিব। আৰু এটা কুৱেশ্যন আছে সেইটো হ'ল 14 নম্বৰ কুৱেশ্যন। ইয়াৰ প্ৰথম পাৰ্টটো যে প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া সেইখিনি লাগিব, কিন্তু তাৰ পিছৰখিনি যি আছে 14 নম্বৰ কুৱেশ্যনৰ সেই কুৱেশ্যনখিনি পৰীক্ষাৰ কাৰণে নালাগে। ইয়াৰ পিছত চেপ্টাৰ 3 চাবা। চেপ্টাৰ 3ত ধাতু আৰু অধাতু, ইয়াৰ পৰা টোটেল 7 মাৰ্ক আহিব। ইয়াৰ যিখিনি বাদ পৰিছে সেইখিনি চাবা যে ধাতুৰ শোধন ৰিফাইনিং অফ মেটেলছ, যিটো তোমালোকৰ পৃষ্ঠা নম্বৰ 52ত আছে, সেইখিনি নালাগে। তোমালোকে তোমালোকৰ কিতাপত এইখিনি লিখি ল'ব পাৰা। তাৰপিছত যদি তোমালোকে প্ৰশ্নাৱলী চোৱা পৃষ্ঠা নম্বৰ 55ৰ প্ৰশ্নাৱলী নালাগে। তাৰপিছত অনুশীলনীৰ কুৱেশ্যন তোমালোকৰ 8 আৰু 10 নালাগে। নিশ্চয় তোমালোকে বুজি পালা। কুৱেশ্যন নম্বৰ 8 আৰু 10 তোমালোকৰ এইবাৰ পৰীক্ষাত নাহে 3 নম্বৰ চেপ্টাৰৰ। তাৰপিছত চেপ্টাৰটো হ'ল কাৰ্বন আৰু তাৰ যৌগ, এইটো হ'ল 4 নম্বৰ চেপ্টাৰ। ইয়াৰ পৰা টোটেল 6 মাৰ্ক থাকিব। আৰু ইয়াৰ যদি তোমালোকে চোৱা যে চাবোন আৰু অপমাৰ্জক চফ এণ্ড ডিটাৰজেণ্ট, যিটো পৃষ্ঠা নম্বৰ 74ত আছে সেইখিনি নালাগে। মানে সেই চাবোন আৰু অপমাৰ্জকৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে সেইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে নালাগে। ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহ'লে পৃষ্ঠা নম্বৰ 76ত থকা প্ৰশ্নাৱলী নালাগে। আৰু যদি অনুশীলনীৰ কুৱেশ্যন চোৱা তেতিয়াহ'লে কুৱেশ্যন 8, 10, 11 আৰু 15, 8, 10, 11 আৰু 15 কুৱেশ্যনটো নালাগে। তাৰপিছত চেপ্টাৰ নম্বৰ 5 চাবা, আৰু ইয়াৰ পৰা টোটেল মাৰ্ক থাকিব 7। চেপ্টাৰ নম্বৰ 5ত বহুতখিনি কাটি দিছে। ক'ৰ পৰা কাটিছে চাবা যে আধুনিক পৰ্যাবৃত্ত তালিকা মডাৰ্ণ পিৰিয়ডিক টেবল পৃষ্ঠা নম্বৰ 85ত আছে, আৰু ইউনিটটো হ'ল 5.3। 5.3 থকা আধুনিক পৰ্যাবৃত্ত তালিকা বা মডাৰ্ণ পিৰিয়ডিক টেবল 85 পৃষ্ঠাত আছে। সেইখিনিৰ পৰা যিমানখিনি আছে গোটেইখিনি নালাগে। ক'বলৈ গ'লে মূল কথাখিনি চেপ্টাৰৰ সেইখিনিয়ে নাই। ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহ'লে পৃষ্ঠা নম্বৰ 90 যিটো আছে সেই 90ৰ পৃষ্ঠা নম্বৰৰ প্ৰশ্নাৱলীটো নালাগে। তাৰপিছত অনুশীলনীৰ কুৱেশ্যন যদি চোৱা তোমালোকে ইয়াত চাব পাৰা যে কুৱেশ্যন 1, 3, 4, 5, 6, 7, 8, 9, 10 এই গোটেইখিনি নালাগে। ইয়াত লাগিব কোনটো 2 নম্বৰ কুৱেশ্যনটো লাগিব খালি। 2 নম্বৰটো নালাগে হিচাপত তথাপি মই ধৰি লৈছোঁ যে 2 নম্বৰ কুৱেশ্যনটো লাগিব। বাকী তোমালোকৰ যিকেইটা প্ৰশ্নাৱলী থাকি গ'ল সেই
প্ৰশ্নাৱলীৰ পৰাই 7 মাৰ্কৰ কুৱেশ্যন আহিব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 6 জীৱন প্ৰক্ৰিয়া আৰু ইয়াৰ পৰা টোটাল মাৰ্ক আহিব 10 মাৰ্ক থাকিব জীৱন প্ৰক্ৰিয়াৰ পৰা আৰু এই যেটো চেপ্টাৰ এই চেপ্টাৰ গোটেইখিনি লাগিব তোমালোকৰ ইয়াৰ পৰা কোনো ধৰণৰ বাদ পৰা নাই মানে ইয়াৰ পৰা কোনো ধৰণৰ কাটি দিয়া নাই সিলেবাসৰ পৰা এই চেপ্টাৰটো বহুত ভালকৈ পঢ়িবা চেপ্টাৰ নম্বৰ 10 ইয়াৰ পৰা 5 মাৰ্কৰ কুৱেশ্যন আহিব তাৰ পিছত চেপ্টাৰ নম্বৰ 7 চাবা চেপ্টাৰ নম্বৰ 7 আছে নিয়ন্ত্ৰণ আৰু সমন্বয় আৰু এই চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব টোটাল ইয়াৰ কোনখিনি বাদ পৰিছে সেইখিনি যদি চোৱা তেতিয়াহলে বৃদ্ধিৰ বাবে হোৱা চলন বা মুভমেন্ট ডিউ টু গ্ৰোথ পৃষ্ঠা নম্বৰ 120ত আছে সেইখিনিৰ পৰা নালাগে তাৰ পৰা পিছলৈ যিমানখিনি আছে সিমানখিনি নালাগে আৰু ইয়াত যদি তোমালোকে চোৱা প্ৰশ্নাৱলী দুটা বাদ পৰি গৈছে এটা হল 122 পৃষ্ঠাৰ আৰু এটা হল 125 পৃষ্ঠাৰ দুটা প্ৰশ্নাৱলী বাদ পৰি গৈছে ইয়াৰ যদি তোমালোকে কোৱেশ্যনবোৰ চোৱা অনুশীলনীৰ তেতিয়াহলে 1 নম্বৰ কোৱেশ্যনটো নালাগে 6 নম্বৰটো নালাগে 8 নম্বৰ নালাগে 11 নালাগে 12 নালাগে এই কোৱেশ্যনটো তোমালোকৰ পৰীক্ষাত নাহে ইয়াৰ পিছত চেপ্টাৰ নম্বৰ 8 চোৱা যে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পৰা টোটাল 5 মাৰ্ক থাকিব আৰু ইয়াৰ যিখিনি ইন্টাৰেষ্টিং পাৰ্ট আছিল ভাল লগা পাৰ্ট আছিল সেইখিনি উঠাই দিছে হেতু হল মানুহৰ প্ৰজনন ৰিপ্ৰডাকচন ইন হিউম্যান বিংছ যেটো পৃষ্ঠা নম্বৰ 135ত আছে মানে উদ্ভিদৰ প্ৰজননখিনি লাগিব তোমালোকৰ ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহলে 140 পৃষ্ঠাৰ যি প্ৰশ্নাৱলী সেই প্ৰশ্নাৱলীটো তোমালোকৰ নালাগে আৰু যদি অনুশীলনীৰ কোৱেশ্যনখিনি চোৱা তেতিয়াহলে 2 5 6 8 আৰু 11 2 5 6 8 আৰু 11 কোৱেশ্যন এই কোৱেশ্যন কেইটা নালাগে তোমালোকৰ তাৰ পিছত চেপ্টাৰ নম্বৰ 9 চাবা যে বংশগতি আৰু ক্ৰমবিকাশ আৰু ইয়াৰ পৰা টোটাল মাৰ্ক আহিব 5 এই বংশগতি আৰু ক্ৰমবিকাশৰ কোনখিনি কাটি দিয়া হৈছে সিলেবাসৰ পৰা সেইখিনি যদি চোৱা তেতিয়াহলে প্ৰজাতিকৰণ স্পেচিয়েশ্যন যেটো পৃষ্ঠা নম্বৰ 150ত আছে নিশ্চয় তোমালোকে উলাব পাৰিবা কিতাপৰ পৰা ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহলে তিনিটা প্ৰশ্নাৱলী কাটি দিছে 151 156 আৰু 158 পৃষ্ঠাৰ প্ৰশ্নাৱলীখিনি ইয়াৰ যদি অনুশীলনীৰ কোৱেশ্যনবোৰ চোৱা তেতিয়াহলে 2 3 5 6 8 2 3 তাৰ পিছত 5 6 8 এই পাঁচটা কোৱেশ্যন তোমালোকৰ পৰীক্ষাত নালাগে ইয়াৰ পিছত 10 নম্বৰ যি চেপ্টাৰ সেই 10 নম্বৰ চেপ্টাৰৰ পৰা টোটাল 8 মাৰ্ক আহিব আৰু চেপ্টাৰৰ নাম হল পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ বহুত ইন্টাৰেষ্টিং চেপ্টাৰ হয় ইয়াৰ লেন্সৰ পাৰ্ট যিখিনি আছিল মানে গোলাকাৰ লেন্সৰ বাবে চিহ্ন পথা এটো পৃষ্ঠা নম্বৰ 181ত আছে সেইখিনি নালাগে ইংলিশ মিডিয়ামত হেতু হল সাইন কনভেনশন ফৰ স্ফেৰিকেল লেন্সেস এই তাৰ পৰা ষ্টাৰ্ট কৰি যিমানখিনি আছে গোটেইখিনি তোমালোকৰ নালাগে মানে লেন্সৰ ৰশ্মি চিত্ৰখিনি লাগিব ৰে ডায়াগ্ৰামখিনি লাগিব কিন্তু তাৰ যিখিনি প্ৰবলেম আছে অংক আছে সেইখিনি নালাগে ইয়াত যদি তোমালোকে প্ৰশ্নাৱলী চোৱা তেতিয়াহলে 184ৰ প্ৰশ্নাৱলীটো তোমালোকৰ নালাগে আৰু অনুশীলনীৰ কোৱেশ্যন 10 11 16 17 এই চাৰিটা কোৱেশ্যন তোমালোকৰ নালাগে তাৰ পিছত চেপ্টাৰ নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ইয়াৰ পৰা টোটাল 5 মাৰ্ক থাকিব আৰু ইয়াত যিখিনি কাটি দিয়া হৈছে সিলেবাসৰ পৰা হেতু হল বায়ুমণ্ডলীয় প্ৰতিহৰণ মানে এটমস্ফেৰিক ৰিফ্ৰেকশন যেটো পৃষ্ঠা নম্বৰ 194ত আছে ইয়াৰ যদি তোমালোকে কোৱেশ্যনবোৰ চোৱা কোনটো বাদ পৰি গৈছে তেতিয়াহলে কোৱেশ্যন 10 11 12 আৰু 13 কোৱেশ্যন নম্বৰ 5 6 আৰু 7 এই তিনিটা তোমালোকৰ পৰীক্ষাত মানে প্ৰশ্ন নহাৰ চান্স আছে কিয়নো তোমালোকৰ 10 নম্বৰ চেপ্টাৰৰ পৰা লেন্সৰ যিখিনি অংক আছিল সেইখিনি বাদ পৰি গৈছে সাইন কনভেনশন বাদ পৰি গৈছে তথাপি মই এই তিনিটা কোৱেশ্যন তোমালোকক ধৰি দিছো কাৰণ এই তিনিটা কোৱেশ্যন বহুত ইম্পৰ্টেন্ট পৰীক্ষা দিব পাৰে তাৰ পিছত চেপ্টাৰ নম্বৰ 12ত চাবা টোটাল মাৰ্ক আছে 6 আৰু ইয়াৰ যদি তোমালোকে চোৱা কোনখিনি বাদ পৰি গৈছে হেতু হল বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া পৃষ্ঠা নম্বৰ 216ত আছে যে হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেন্ট ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহলে 218 পৃষ্ঠা আৰু 220 পৃষ্ঠাৰ যি দুটা প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলী দুটা তোমালোকৰ নালাগে অনুশীলনীৰ কোৱেশ্যন চালে তোমালোকে গম পাবা কোৱেশ্যন নম্বৰ 2 3 12 14 15 16 আৰু 17 2 3 12 14 15 16 17 এই কোৱেশ্যন কেইটা তোমালোকৰ পৰীক্ষাত নাহে কোৱেশ্যন নহয় চেপ্টাৰ নম্বৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰ পৰা টোটাল 5 মাৰ্ক আহিব তোমালোকৰ এটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হয়
ইয়াত যদি তোমালোকে চোৱা কোনখিনি কাটি দিয়া হৈছে সেইটো হ'ল বৈদ্যুতিক জেনেৰেটৰ পৃষ্ঠা নম্বৰ 236 আছে তাৰ পৰা যিমানখিনি আছে গোটেইখিনি কাটি দিছে ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহ'লে 237 পৃষ্ঠা আৰু 238 পৃষ্ঠাৰ দুটা প্ৰশ্নাৱলী আছে এই দুটা প্ৰশ্নাৱলী তোমালোকৰ পৰীক্ষাৰ কাৰণে নালাগে আৰু যদি অনুশীলনীৰ কোৱেশ্চন চোৱা তেতিয়াহ'লে 4 5 16 17 18 এই পাঁচটা কোৱেশ্চন টোটাল নালাগে তোমালোকৰ পৰীক্ষাৰ কাৰণে তাৰপিছত চেপ্টাৰ নম্বৰ 14 14 নম্বৰ চেপ্টাৰ উলিওৱা যে শক্তিৰ উৎসসমূহ ইয়াৰ পৰা 4 মাৰ্ক আহিব টোটাল আৰু ইয়াৰ যি বাদ পৰি গৈছে এইটো পৃষ্ঠা নম্বৰ 250 সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি এনাৰ্জি ফ্ৰম দা সি তাৰ পৰা যিমানখিনি আছে গোটেইখিনি ইয়াৰ বাদ পৰি গৈছে আৰু ইয়াৰ যদি প্ৰশ্নাৱলী চোৱা তেতিয়াহ'লে প্ৰশ্নাৱলী 253 পৃষ্ঠাত যেটো আছে ওপৰৰটো এই ওপৰৰটোৰ কোৱেশ্চন নম্বৰ 1 টো তোমালোকৰ লাগিব আৰু বাকিখিনি নালাগে আৰু 254 পৃষ্ঠা যেটো আছে সেইটো 54 পৃষ্ঠাৰ প্ৰশ্নাৱলীটো তোমালোকৰ নালাগে ইয়াৰ যদি অনুশীলনীৰ কোৱেশ্চন চোৱা তেতিয়াহ'লে 6 7 আৰু 10 নালাগে এতিয়া আহো 15 নম্বৰ চেপ্টাৰ যে আমাৰ পৰিৱেশ এইটোৰ পৰা টোটাল 4 মাৰ্ক আহিব আৰু ইয়াৰ বাদ পৰি যোৱা বা কাটি দিয়া যেটো হেৰি হ'ল এটো ইউনিট 15.3 আৰু 15.3 ত কি আছে যে আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেদৰে প্ৰভাৱিত কৰে পৃষ্ঠা নম্বৰ 261 ত তাৰ পৰা যিমানখিনি আছে গোটেইখিনি বাদ পৰি গৈছে ইংৰাজীটো লিখি দিলো হাউ ডু আৱাৰ এক্টিভিটিজ এফেক্ট দি এনভাইৰনমেন্ট ইয়াৰ যদি তোমালোকে অনুশীলনী চোৱা তেতিয়াহ'লে অনুশীলনীৰ গোটেইখিনি কোৱেশ্চনে লাগিব কিন্তু ইয়াৰ এটা প্ৰশ্নাৱলী আছে 264 পৃষ্ঠাৰ সেই প্ৰশ্নাৱলীটো তোমালোকৰ নালাগে ইয়াৰ পিছত যি 16 নম্বৰ চেপ্টাৰ আছিল সেই 16 নম্বৰ চেপ্টাৰটো তোমালোকৰ একেবাৰে নালাগে এই আছিল তোমালোকৰ সায়েন্সৰ সিলেবাস ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে